হাই গাইজ, মই আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ পাছত আজি ব্লগ এটা বনাম বুলি আহিছোঁ আৰু ব্লগ এটা বনাই আছোঁ। এইটো ছজিনা হয়, বৰ্তমান ছজিনা ছিজন হয়। ইয়াতে মই ছজিনা কাটি লৈছোঁ আৰু লগতে ইয়াতে লৈছোঁ মই জলকীয়া, পিঁয়াজ, আদা, নহৰু, তিল পিচি লৈছোঁ, নিমখ, ইয়াতে আছে হালধি, গোটা জিৰা আৰু তেজপাত। আৰু মই আজি ছজিনাটো কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো চাই থাকিব। কেৰাহী গৰম হৈ গ'ল, মই মিঠাতেল তেল গৰম হৈ গ'ল, গোটা জিৰা ফোৰণ দি কেঁচা জলকীয়া, পিঁয়াজ একেলগত দি দিছোঁ। আদা নহৰুকে পেষ্টটো অলপ জলকীয়া পিঁয়াজ ভাজি লৈ আদা নহৰু এতিয়া দিম জিৰা আৰু ধনিয়া দি একেলগত এতিয়া হালধি এতিয়া লগতে একেলগত নহৰু দিব লাগিব। মছলা ফ্ৰাই হৈ গ'ল, এতিয়া মই ছজিনা ডাটাটো এটা ঢালি দিম। এতিয়া এইখিনি অলপ ভাজি ল'লোঁ, নিমখ দি দিছোঁ। নিমখটো গোটেই মছলাৰ লগত মিহলি কৰি দিছোঁ। ছজিনাটো অলপ ভাজি ল'লোঁ, এতিয়া অলপ পানী দি দিম। ইয়াতে পানী দি কিনে 2-3 মিনিট আৰু অলপ ভালকৈ ভাজি ল'ম। এইখিনি এতিয়া ভালকৈ সিজাই ল'লোঁ, ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াতে তিল দি দিম। এইখিনি মই ইয়াতে তিল দি দিছোঁ, কিন্তু আপোনালোকৰ নিজৰ কথা। তিল দি বনাব পাৰে, বগা সৰিয়হ, ক'লা সৰিয়হ দুটা মিক্স কৰি বনাব পাৰে, চবৰে আলু, বিলাহী চব দি কিনে বনাব পাৰে। কিন্তু মই আজি ছজিনাটো মই তিলৰ লগত বনাইছোঁ। আপোনালোকে ঘৰত এনেকৈ ট্ৰাই কৰিব, চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো কেনেকুৱা হয়। আমি বেছি ছজিনা খাওঁ সৰিয়হৰ লগত, আৰু আপোনালোকে তিলৰ লগত খাই চাবচোন ছজিনা কেনেকুৱা লাগে। সৰিয়হৰ লগতো ভাল লাগে, কিন্তু তিলৰ লগত আৰু বেছি ভাল লাগে খাই কিনে। এনেকৈ মই যেনেকৈ বনাইছোঁ আপোনালোকে ঘৰত এনেকৈ বনাই খাব। পূৰা ভালকৈ এইখিনি মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াতে পানী দি দিছোঁ, নিজৰ হিচাপত পানী অলপ দি দিছোঁ। এতিয়া আৰু এইটো মই 6 মিনিটমান সিজাই বনাম। মই ইমানমান পানী দিছোঁ, আৰু এতিয়া মই ঢাকনি লগাই দিম। ইয়াতে 6 মিনিট এইখিনি মই বনাম, 5-6 মিনিট। এইটো মই ছজিনা আৰু তিল 3 মিনিটমান সিজালোঁ, আৰু 3 মিনিট হ'ব। এইটো চাপ কালাৰটো ইমান ধুনীয়া হৈছে। এইটো মোৰ ছজিনা তিলৰ লগত হৈ গ'ল।
আপোনালোকে এনেকৈ ঘৰত বনাব। চজিনা আৰু তিল হৈ গ'ল, এইটো চাওক। আপোনালোকে এনেকৈ ঘৰত বনাই খাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব। চাই যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগত কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। চজিনা আৰু তিল এইটো মোৰ হৈ গ'ল ৰেচিপিটো। এইটো চাওক, মই এনেকৈ বনাইছোঁ। আৰু বেছি গ্ৰেভি ৰাখিব পাৰে, কিন্তু মই ইমান গ্ৰেভি কৰা নাই, মই শুকানকৈ কৰিছোঁ। আপোনালোকে এনেকৈ ঘৰত বনাই খাব। চজিনা তিল সৰিয়হৰ লগত চবেই বনাই খায়, আমিও খাওঁ, কিন্তু তিলৰ লগত বনাই খাবচোন কেতিয়াবা, বহুত ভাল লাগে।